নমস্কাৰ আজি মই আপোনালোকে সদায় আকচকুত দেখি থকা এজোপা বনৰ বিষয়ে ক'ম যিজোপা বনৰ নাম চামা শাক বা চামা কচু বা বহুতে খামচা শাক বুলিও জানে আচলতে যদিও মই বন বুলি ক'লো যদি আপুনি ই এবাৰ খাই চাই তেতিয়া এই বিধে আপোনাৰ প্ৰিয় পাচলিবোৰৰ ভিতৰত এবিধ হৈ পৰিব আৰু কেৱল সোৱাদেই নহয় এই চামা কচুৰ আছে একাধিক ঔষধি গুণ যেনে আভোক লাগিলে এইটো খালে মানুহৰ ভোক বাঢ়ে ই পেটৰ বিষ আৰু কেঁচুমূৰীয়া ৰোগ নাশ কৰে ভৰিৰ তলুৱাত হোৱা হালচকুৱাও ই নাশ কৰে তাৰোপৰি সাপে খুটা ঠাইত এই কচুবিধ খুন্দি প্ৰলেপ দিলে তেজ ওলোৱা বন্ধ হোৱাৰ লগতে ঘাও শুকায় আজি আমি এই চামা কচুৰ পাত চাটনি বনাই খাম কিন্তু ইয়াৰ ঠাৰিবোৰো চৰচৰি অথবা দালিৰ লগত ভাজি হিচাপে খাব পাৰি অতি উত্তম লাগে অপূৰ্ব কিন্তু এনেদৰে যেতিয়া আপুনি চামা কচুৰ পাতৰ চাটনি তৈয়াৰ কৰিব ওলাব তেতিয়া পাতখিনি এখন গৰম কেৰাহীত অলপ তেল দি লৰাই থাকিব লাগিব যাতে পাতখিনি থকা